ৰাতিপুৱা শুই উঠি একদম গৰম গৰম চাহ একাপ খাই লওঁ, তাকো গাখীৰ চাহ আকৌ। আৰু এতিয়া আমি ভিডিঅ' বনাবলৈ যাওঁ। এই ঘৰটো নহয়, তাৰ ছাইডত থকা সেই তাতে আমি ভিডিঅ' বনামগৈ বৰ্তমান। আৰু বলক আমি আমাৰ একদম ভিডিঅ' বনোৱা জেগাটোলৈ যাওঁ। এইখিনি এপৰা নামিব লাগিব। আৰু আমি পালোহি এতিয়া। বৰ্তমান চাইকেল ষ্টেণ্ড কৰিম এতিয়া। আৰু আমি ভিডিঅ' বনাম এতিয়া এই ঠাইডোখৰত। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো মানে অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। আশা কৰোঁ চাই ভাল পাব, আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। মই জাষ্ট ট্ৰাই কৰিছোঁ, যদি মানে ভাল ৰিজাল্ট হয় আপোনালোকক নিশ্চয় জনাম। আৰু মোৰ চেনেলটোত ব্লগ ভিডিঅ' পাই থাকিবলৈ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এইখিনি হৈছে আপোনাৰ ঘৰ বনোৱা বালি হয়। আৰু আমি পাতকেইটা ধুই লৈছোঁ, নেমু পাত। আৰু এই প্লাষ্টিকৰ টেমাটোত আপোনাৰ মানে কি দুটা ফুটা কৰি ল'ব লাগিব। আৰু আমি যে পাতকেইটা ধুই আছোঁ বৰ্তমান, প্ৰথম আমি ফুটাকেইটাত দুটা মানে প্লাষ্টিক, যাতে সেই ফুটাটো মানে কি বালিটো দিয়াৰ পিছত ফুটাকেইটা বন্ধ হৈ নাযায়, সেইকাৰণে আমি দুটা প্লাষ্টিক দি লৈছোঁ। আৰু ইয়াত আমি এতিয়া বালি দিব লাগিব। আমি এতিয়া বৰ্তমান এটাকৈ আমি যিমান পাত আনিছিলোঁ সেই পাতকেইটা ইয়াত দিব লাগিব। আৰু এতিয়া আমি ইয়াত আকৌ বালি দিব লাগিব। বালি দি মানে যিকেইটা ফাঁক আছিলে সেই ফাঁককেইটাত আমি বালি সুমুৱাই দিব লাগিব। এতিয়া আমি ইয়াত মানে কি পানী দিব লাগিব। পানী মই এনেকেই দি লৈছোঁ বাৰু। আৰু আমি
ইয়াক মানে একদম ৰ'দ নপৰা জেগাত ছাঁত থ'ব লাগিব। আৰু এইফালে আছে কঁঠালৰ পুলি এটা কালি হেৰি কৰিছিলোঁ মই, দেখুৱাই আছোঁ আপোনালোকক মই ভালকৈ ওচৰৰ পৰা। এইটো হৈছে কঁঠালৰ পুলিটো, তাকে কি হয় চাওঁ অকণমান। আৰু এটা বস্তু আছে এইফালে আপোনাৰ আমৰ পুলিটোত মই মানে পূৰা একদম আৱৰি ৰাখিছোঁ। ইয়াত আছে কেঁচুসাৰ মানে কি গোবৰ সাৰ আছে, গোবৰ সাৰ, আকৌ এইফালে ধানৰ পটান আৰু আছে আপোনাৰ মাটি। এই তিনিটা বস্তু মিহলাই মই ইয়াত আৱৰি কিনে থৈ দিছোঁ। আৰু ওপৰত এটা ফাক ৰাখিছোঁ, সেই ফাকটো মানে কি পানী দিবলৈ কাৰণে ৰাখিছোঁ। মানুহে যে কয় যে চেষ্টা অসাধ্য একো নাই বুলি, তাকে ট্ৰাই কৰি চালোঁ। ট্ৰাই কৰিলেতো কোনো পইচা দিবলগীয়া নহয়, গতিকে ট্ৰাই কৰিলোঁ। আপোনালোকেও ট্ৰাই কৰক, যদি ভাল ৰিজাল্ট আহে নিশ্চয় ভালেই হ'ব। আশা কৰিলোঁ আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব। মোৰ ৰিজাল্ট যদি ভাল হয় মই আপোনালোকক নিশ্চয় জনাম। তাৰ অৰ্থ এইটো নহয় যে মই ঘৰতে নাৰ্চাৰী খুলিম, সেইটো নহয়, নাৰ্চাৰী নুখুলোঁ। কিন্তু কথাটো হ'ল, যদি যিকোনো ফল এবিধ পাওঁ আপুনি তেনেকৈ কৰিলে, ফলবিধটো লাগিলে আপুনি ঘৰতে খাব পাৰিব। গতিকে তাকে ট্ৰাই কৰিলোঁ।